প্ৰিয় দৰ্শকসকল, অহা 6 ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া বোলছবি প্ৰতিঘাত। প্ৰতিঘাত ছবিখনত অভিনয় কৰিছে ক্ৰমে বিষ্ণু খাৰঘৰীয়া, দেৱজিৎ মজুমদাৰ, অমৃতা গগৈ, আইমী বৰুৱা, দিগন্ত হাজৰিকা, আশ্ৰমিকা শইকীয়া আৰু বেহাৰবাৰী আউটপোষ্টৰ কেকেদা অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা লগতে বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। ইতিমধ্যে ছবিখনৰ পোষ্টাৰ আৰু পাপনদাৰ কণ্ঠৰ এটা গান ৰিলিজ কৰা হৈ গৈছে। গতিকে দৰ্শকসকল, অহা 6 ডিচেম্বৰত চিত্ৰগৃহলৈ আহক আৰু অসমীয়া চলচ্চিত্ৰৰ জয়যাত্ৰাৰ সহভাগী হওক। ধন্যবাদ।